নমস্কাৰ বন্ধুসকল, আপোনালোকক বহুত বহুত স্বাগতম আমাৰ নলেজ এভৰিথিং চেনেলটোলৈ। বন্ধুসকল, আজিকালি মানুহৰ লাইফটো ইমান সহজ হৈ পৰিছে যে মানুহৰ এটা সৰু বা ডাঙৰ কাম জাষ্ট মোবাইলৰ দ্বাৰা কৰিব পৰা হৈছে। গতিকে আজিকালি মানুহে প্ৰায়ভাগ শ্বপিং বা বিভিন্ন ধৰণৰ বজাৰ সমাৰ শ্বপিং অনলাইনৰ দ্বাৰাই কৰে বা শ্বপিং এপবোৰৰ দ্বাৰাই কৰা দেখা যায়। এতিয়া এটা কথা মনত ৰাখিব যে আপোনাৰ যদি কিবা এটা বস্তু অনলাইন অৰ্ডাৰ হৈছে বা বস্তুটো অৰ্ডাৰ কৰাৰ পাছত আপুনি বস্তুটো সঠিকভাৱে পোৱা নাই, যেনে আপুনি ফ্লিপকাৰ্ট, এমাজন আদি এপবোৰত আপোনাৰ এটা বস্তু অৰ্ডাৰ কৰিছে আৰু আপুনি সেই বস্তুটোৰ সলনি এটা বেলেগ বস্তু পাইছে, তেন্তে আপুনি কি কৰিব? যদিহে আপোনাৰ লগত ফ্ৰড হৈছে, তেন্তে আপুনি আপোনাৰ বস্তুটো কেনেদৰে পাব তাৰ ওপৰত জানিবলৈ হ'লে আমাৰ এই ভিডিঅ'টো চাই থাকক। বন্ধুসকল, এটা কথা মনত ৰাখিব যে আপুনি যদিহে কোনো এটা বস্তু ফ্ৰডকৈ পাইছে, তেনেহ'লে আপোনাৰ যোনটো কমপ্লেইন দৰ্জ হ'ব, সেই কমপ্লেইনটো সম্পূৰ্ণৰূপে জেনুৱেন হ'ব লাগিব। আৰু যদিহে আপোনাৰ প্ৰচেছটো জেনুৱেন নহয়, তেন্তে আপুনি ইয়াৰ এটা বেয়া পৰিণাম ভুগিব পাৰে। এতিয়া এই প্ৰচেছটো কিদৰে কৰা হয়, কেনেকৈ কৰা হয়, তাৰ ওপৰত আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, যদিহে আপোনাৰ লগত ফ্ৰড কৰা হয়, তেন্তে আপুনি প্ৰথমে সেই শ্বপিং ছাইটটোলৈ এটা কল কৰিব বা যোনটো কাষ্টমাৰ কেয়াৰলৈ এটা কমপ্লেইন লিখিব। সেই কমপ্লেইনটোত আপোনাৰ যোনটো পৰিঘটনা হৈছে বা আপোনাৰ লগত যোনটো ঘটনা হৈছে বা আপোনাৰ লগত যোনটো ফ্ৰড হৈছে, সেই ঘটনাটোৰ ওপৰত এটা বিৱৰণ দিব। এতিয়া যদিহে আপুনি সেই ঘটনাটোৰ ওপৰত বিৱৰণ দিয়াৰ পাছত কাষ্টমাৰ কেয়াৰে আপোনাৰ কমপ্লেইনটো মানি লয়, তেনেহ'লে ঠিকে আছে। কিন্তু যদিহে আপোনাৰ কমপ্লেইনটো মানি নলয়, তেনেহ'লে আপুনি কি কৰিব? আপোনাৰ সেই যোনটো শ্বপিং ছাইটটোৰ বা কাষ্টমাৰ কেয়াৰৰ এটা ইমেইল এড্ৰেছ থাকে। সেই ইমেইল এড্ৰেছটোত আপোনাৰ যোনটো আনবক্সিং মানে হ'ল আপোনাৰ যোনটো বস্তুটো অৰ্ডাৰ কৰা সেই সময়ত আপুনি এটা ভিডিঅ' বনায়, সেইটোক কয় আনবক্সিং ভিডিঅ'। গতিকে এটা কথা মনত ৰাখিব যে আপুনি সদায় কোনোবা এটা বস্তু অৰ্ডাৰ কৰিলে আনবক্সিং ভিডিঅ' বনাই থ'ব। কিয়নো বস্তুটো হয়তো এটকীয়াই হওক বা 200 টকীয়া, 300 টকীয়া বা 1000 টকীয়া হওক বা কোনো লাখ টকীয়া বস্তু হওক, পইচা সদায় পইচাই। গতিকে পইচা ভেলু সকলোৱে বুজি পায়। গতিকে কোনোবা এটা সৰু বস্তু হ'লে আপুনি আনবক্সিঙৰ ভিডিঅ' বনাই থ'ব আৰু সেই ভিডিঅ'টো আপুনি কি কৰিব? আপোনাৰ জাষ্ট কমপ্লেইন যোনটো ইমেইল ছাইট, সেই ইমেইল ছাইটটোত সেই ভিডিঅ'টো দি দিব আৰু সেই ভিডিঅ'টোৰ লগতে আপোনাৰ যোনখিনি কথা, সেই কথাখিনিৰ ওপৰত ঘটনাটোৰ বিৱৰণ দি দিব। তাৰপিছত যদিহে আপোনাৰ কেছটো যদি মানি লয়, তেনেহ'লে ঠিকে আছে। তাৰো পিছত যদি আপোনাৰ কেছটো মানি নলয় বা আপোনাৰ যোনটো ঘটনা, সেই ঘটনাটো তেওঁলোকে মানি নলয় আৰু আপোনাৰ বস্তুটো ঘূৰাই দিবলৈ মান্তি নহয়, তেনেহ'লে আপুনি কি কৰিব? তেনেহ'লে তেওঁলোকৰ বা এই অনলাইন এপবোৰৰ এটা শ্বপিং ছাইটৰ উপৰিও কিছুমান পেজ থাকে, যেনেকৈ আপোনাৰ ফেচবুক পেজ, ইনষ্টাগ্ৰাম পেজ, এই পেজবোৰ থাকে। এই পেজবোৰত আপোনালোকে কি কৰিব? সেই ভিডিঅ'টো বা আনবক্সিঙৰ ভিডিঅ'টো দি দিব আৰু সেই ভিডিঅ'টো দিয়াৰ উপৰিও যোনখিনি কথাখিনিৰ ওপৰত বৰ্ণনা দিব, তাৰোপৰি আপোনালোক ফ্লিপকাৰ্ট বা এমাজনে যি ব্যৱহাৰ কৰিছে তাৰ ওপৰত যোনটো প্ৰস্তাৱ বা যোনটো পৰিঘটনাৰ ওপৰত কথাখিনি আপুনি বিৱৰণ দি দিব। সেই বৰ্ণনাটো দিয়াৰ লগে লগে আপোনাৰ কি হ'ব? আপোনাৰ বস্তুটোৰ ওপৰত ফ্লিপকাৰ্টে জাৰ্জ কৰিব, কিয়নো তেওঁলোকৰ যোনটো বস্তু বা এটা শ্বপিং ছাইটে নিজৰ ওপৰত বদনাম এটা ল'ব নিবিচাৰে। গতিকে তেওঁলোকে সেই কেছটোৰ ওপৰত অকণমান চকু মেলি চাব বা আপোনাৰ নিজৰ ধৰণে কি ক'ম আৰু আপোনাৰ বস্তুটোৰ ওপৰত যোনটো পৰীক্ষা নিৰীক্ষা কৰিব। তাৰপিছত চলিউশ্যনটো নোলালে কি কৰিব? এইখিনি অৱস্থাৰ পিছতো চলিউশ্যন নোলালে আপুনি কি কৰিব তাৰ ওপৰত চাই থাকক। এতিয়া এটা কথা আপোনাৰ মনত ৰাখক যে আপোনাৰ বস্তুটো আপুনি 100% পাবই, কিন্তু যদিহে তাৰোপৰি আপুনি এই বস্তুটো নাপায়, তেনেহ'লে আপুনি কি কৰিব? যোনটো আপোনাৰ কনজিউমাৰ কোৰ্টত আপোনাৰ কমপ্লেইনটো কৰিব পাৰে আৰু FIR দৰ্জ কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, যদিহে আপোনাৰ FIR দৰ্জ কৰে, তেনেহ'লে আপুনি এটা কথা সদায় মনত ৰাখিব যে আপোনাৰ কেছটো সম্পূৰ্ণৰূপে জেনুৱেন হ'ব লাগিব। যদিহে আপোনাৰ কেছটো জেনুৱেন নহয়, তেনেহ'লে আপোনাৰ বহুতো প্ৰব্লেম হ'ব পাৰে। গতিকে আপুনি এটা কথা মনত ৰাখক যে সদায় কেছটো জেনুৱেনৰ ওপৰতহে ভিডিঅ' বনাব। তাৰপিছত এটা কথা মনত ৰাখিব, আপোনাৰ যোনটো জেনুৱেন কেছ হৈ যাব, সেই কেছটো যদি হৈ যায়, তেনেহ'লে আপোনাৰ যোনটো ফ্ৰড বুলি ওলায়, তেওঁলোকে সেই বস্তুটোৰ ওপৰত পৰিণাম ভুগিবলৈ পাব। তাৰোপৰি যদি আপুনি বস্তুটোৰ ওপৰত এটা ফ্ৰড ভিডিঅ' বনায় বা আপোনাৰ নিজে ফ্ৰড কৰি লয়, তেনেহ'লে আপুনি হয়তো জেললৈও যাব পাৰে। গতিকে চাব বন্ধুসকল, এটা সঠিক বিৱৰণ দিবলৈ চাব আৰু পাৰিলে হয়তো সহজ সৰলভাৱে যোনটো কনজিউমাৰ কোৰ্টলৈ নাযাব। গতিকে আপুনি প্ৰথমতে কাষ্টমাৰ কেয়াৰৰ লগত কথাটো পাতি ল'ব, তাৰপিছতে কনজিউমাৰ কোৰ্টলৈ যাব। আৰু এটা কথা মনত ৰাখিব যে বন্ধুসকল, এই শ্বপিং ছাইটবোৰ ফ্ৰড নহয়। আচলতে ফ্ৰড হয় যোনজন চেলাৰ বা যোনজন
আপোনাৰ ডেলিভাৰী বয় তেওঁহে এই ফ্ৰড কামটো কৰিব পাৰে। মই এইটো কথা কোৱা নাই যে ফ্লিপকাৰ্ট বা এমেজন এই এপবোৰ বেয়া, এই এপবোৰ আমাৰ সুবিধাৰ কাৰণে। গতিকে আপোনালোকে এমেজন ব্যৱহাৰ কৰক, ফ্লিপকাৰ্ট ব্যৱহাৰ কৰক বা বেলেগ অনলাইন শ্বপিং এপ ব্যৱহাৰ কৰক, কিন্তু এটা কথা মনত ৰাখিব যে এই এপবোৰ ভাল, কিন্তু যোনখিনি ৰিটেইলাৰ বা যোনখিনি আপোনাৰ চেলাৰ সেইবিলাকে আপোনাৰ লগত এই ফ্ৰড কামটো কৰিব পাৰে। গতিকে আশা কৰোঁ ভিডিঅ'টো চাই কিবা এটা বুজিব পাৰিলে। গতিকে যদিহে ভিডিঅ'টো চাই বুজিব পাৰিলে তেনেহ'লে আমাৰ চেনেলটোৰ যোনটো ভিডিঅ' তাত এটা লাইক কৰি দিয়ক, আৰু তাৰোপৰি যদিহে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল।